তাৰ কাৰণে অলপমান মানিটো ইনভেষ্ট কৰিব লাগিব। গোলাঘাটৰ পৰা মোক ফোন কৰি আছে, বাট স্কুটিখনে এতিয়াই মোক ঠকিছিলে ভাই চাব। হোৱাটছআপ এণ্ড গুড মৰ্ণিং। চ' এইকেইদিন অলপমান কিবা কিবি কাৰণত মানে ভিডিঅ' দিব পৰা নাছিল, মানে তেনেকৈ ভাল কণ্টেণ্টো নাই, আৰু যিহেতু আমাৰ ইমান ফেচ ভেলু নাই হোৱা ক্ৰিয়েটাৰ, ত' সেইটো কাৰণে আমাৰ যি কণ্টেণ্ট দিলেও নাচাব ন, সেইকাৰণে ভাল ভাল প্লেচত গৈ মেলি ভাল ভাল কণ্টেণ্ট দিব লাগিব, তেতিয়াহে আমাৰ ভিডিঅ'বোৰ চলিব। আৰু সেইটোৱে কথা, সেইকাৰণে মানে এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ, আৰু কিবা কিবি অলপমান প্ৰব্লেমো হৈছিলে, চ' সেইকাৰণে ভিডিঅ' দিয়া নাই। আজি এটা ভিডিঅ' বনাওঁগৈ, আৰু প্ৰথমতে ছাৰ্ভিচিংটো দিয়াটো মেইন, যিহেতু অৱস্থা দেখিছে কি হৈ আছে কিবা। চ' সেইখিনি ছাৰ্ভিচিং দিওঁ, তাৰপিছত গৈ কিনি স্কুটিখনো ছাৰ্ভিচিং দিব লাগিব, যিহেতু এংৰি বাৰ্ড পূৰা 12,000 চলি গ'ল। চ' এতিয়া বাদ বাকী মটৰ ব্লগত কৈ আছোঁ, আৰু মাজে মাজে অলপমান এনেকৈ প্ৰেক্টিচ কৰি থাকিব লাগে, নহ'লে মানে কথা কোৱা স্কিলছটো নাইকিয়া হৈ যাব। আৰু এইফালে বহুত বেছি ৰ'দ দিছে, এতিয়া ইণ্ট্ৰ'টো দি লওঁ। চ' হোৱাটছআপ গাইজ এণ্ড গুড মৰ্ণিং। চ' হেল্ল' বন্ধুসকল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' লেটছ গ'। চ' গাইজ ফাইনেলি মটৰ ব্লগত, আৰু এইফালে দেখা পাইছে 12,200 চলি গ'ল মোৰ এংৰি বাৰ্ড। চ' ছাৰ্ভিচিঙো দিব লাগিব এইখনৰ, ছাৰ্ভিচিং দিয়া হৈ গ'ল টাইম, কল কৰিয়ে আছে ছাৰ্ভিচিং দিবলৈ। চ' গৈ কিনি আজি ছাৰ্ভিচিংটো দি ল'ব লাগিব। দিনা গৈছিলোঁ মানে ম'বিলটো নাপালোঁ, আৰু লগতে মই অলপ ছাৰ্ভিচিং দিয়া হওঁ, যিহেতু গৰম ইমান পৰিছে। চ' হেলমেট চেলমেটবোৰ পিন্ধি থাকিবলগীয়া হয়, চুলিটো অলপমান ঠিক ঠাক কৰি আহোঁ। ত' গৈ কিনি আৰু একচুৱেলি ইউটিউবটো কৰি আছোঁ, ইউটিউবত যে ছাকচেছ হ'ব পাৰিম সেইটো পাছৰ কথা, বাট এতিয়া মানে ইউটিউবত বহুত বেছি ভাল ভাল কোৱালিটি কণ্টেণ্ট দিব লাগিব, তাৰ কাৰণে অলপমান মানিটো ইনভেষ্ট কৰিব লাগিব। ত' যদি ভাল ভাল কোৱালিটি কণ্টেণ্ট দিব নোৱাৰে, তেতিয়া ইউটিউবত মানে ভিডিঅ'বোৰ ইমান পটককৈ নুঠে। চ' সেইটোৱে কথা। বাকী ইউটিউবটোত কৰি মানে কিবা মানে ছাকচেছ হ'ম বুলি নহয়, সেইটো মেইন টপিকটো হৈছে যে কেতিয়াবা মানে পাছত মন যাব ন, এটা টাইমত কি কৰিছিলোঁ কি নকৰিছিলোঁ মেমৰিজ হিচাপে চাবলৈ। চ' সেইটোৱে মানে এটা ভাল প্লেটফৰ্ম মানে হৈছে ইউটিউব। চ' সেইটোত যদি ভালকৈ আপোনালোকে কিবা চিনবোৰ ৰাখি যাব পাৰিম, এটা এটা টাইমত কি কি কৰিছিলে। চ' আপোনালোকৰতো এটা টাইমত চাব মন যাব, বা সেইবিলাক কি হৈছিল কি কৰা কেতিয়াবাতো মনত পৰিব। ত' তেতিয়া ইউটিউবত ধুনীয়াকৈ মাৰিব চেনেলটোৰ নাম, আৰু ধুনীয়াকৈ আপোনালোকে কৰা উৎপাত কি কি কৰিছিল কি কি খাইছিল মানে চব, আৰু সেইটো এটা টাইমত মানে চাব পাৰিব। কিন্তু চাহক নাহক সেইটো চে মোৰ একো মতলব নাই। বাকী এফালে কথা কওঁতে পুলিচ পইণ্ট পাই গ'লহি, যিহেতু আমাৰ ঘৰৰ পৰা বোকাখাট টাউনখন একেবাৰে ওচৰ, প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। আৰু এতিয়া মই যাব লাগিব ৰাইট ছাইড, চুলিটো অকণমান ঠিক ঠাক কৰি লওঁ। বৰ্তমান আহি পালোঁ চেলুন, ইফালে আছে চেলুন। চ' এতিয়া ভিতৰত যাওঁ, গৈ কিনি ধুনীয়াকৈ একদম ফাইনেলি ধুনীয়াকৈ হেয়াৰ কাট হৈ গ'ল। ত' কেনেকুৱা লাগিছে কমেণ্টত জনাব। মানে ধুনীয়াকৈ এতিয়া মই ছাৰ্ভিচিং কৰাব গৈছিলোঁ, গা ধুই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ কৰি। ত' গ'লোঁ ছাৰ্ভিচিং কৰাবলৈ, গৈ কিনি তাত মানে এটা কণ্ডিশ্যনেল ম'বিল আজিও নাই। চ' মানে ফোন কৰি আছে, গোলাঘাটৰ পৰা মোক ফোন কৰি আছে, বাট ম'বিল মানে ইয়াত নাই। মই বোকাখাটৰ পৰা যিহেতু লৈছিলোঁ, চ' ম'বিল নাই। এতিয়া কেইদিনমানৰ পাছতে আহিব, তাৰপিছত গৈ কিনি আকৌ ম'বিলটো চেঞ্জ কৰি ল'ব লাগিব। এতিয়া গৈ আছে এটা ধুনীয়া ডেষ্টিনেশ্যনত, এটা ধুনীয়াকৈ যাদু চাই লওক। 1 2 3 চ' ফাইনেলি চাওক কি আল্টিমেট এটা প্লেচ। আৰু মই বৰ্তমান আছোঁ এতিয়া চিনাতলিত, যিহেতু চিনাতলি আগে পিছে আহি পোৱা নাই, এবাৰ ফাৰ্ষ্ট টাইম। চাওক না কি ধুনীয়া লাগিছে বে। ৰাস্তাটো চাওক, মানে ইমান বেয়া ৰাস্তা। এফালে মানে কমাৰগাঁও হৈ মেলি আহিছোঁ, চ' ইমানেই বেছি বেয়া ৰাস্তা ন। ফালে এংৰিবাৰ আজি মানে মাথা বেয়া হৈ গৈছে চাগে। এফালে চাওক খেতি কৰিছে, ত' মানে ইয়াতে কামত আহিবলগীয়া হ'ল ঘপকৈ, মানে ৰাস্তাটো সেইকাৰণে ব্লক কৰি অহা নহ'ল। আৰু যদি মই ব্লগ বনাই আহিলোঁ হয়, তেতিয়া 1 ঘণ্টা কাম মানে 2 ঘণ্টামান লাগিল হয়। চ' সেইটো কাৰণে তাত ব্লগ নবনালোঁ। একচুৱেলি গাইজ চিনাতলিখন ইমান বেছি ধুনীয়া হ'ব বুলি মই ভবাই নাছিলোঁ ভাই চাওক। ত' যদি কোনোবা ইয়াত চিনাকি থকা হ'লেতো মই থাকিয়ে দিলোঁ হয় 2-3 দিনমানৰ কাৰণে। ইমান ধুনীয়া এটা প্লেচ, আজিলৈকে আহি পোৱা নাছিলোঁ। আজি আহি মানে একদম দিল খুচ হৈ গৈছে গাইজ, দিল খুচ। মানে জেগাটো চাওক না কি আল্টিমেট। আৰু ইয়াৰ পৰা গোলাঘাট আছে 11 কিলোমিটাৰ। ত' গোলাঘাটে গুচি যাওঁ নেকি ভাবিছোঁ। কেতিয়াবা ভালকৈ আহিম এফালে ব্লগ এটা শ্বুট কৰিবলৈ, আৰু মানে ইয়াতে কিবা কিবি যদি আছে চাবলৈও আহিম ধুনীয়াকৈ। যিহেতু টাইম নহ'ব, জাষ্ট অলপমান ফুৰিছোঁ ইয়াতে। ত' পুৰা এটা ব্লগ বনাই দিছোঁ। কেতিয়াবা আহি মেলি ধুনীয়াকৈ এটা ব্লগ শ্বুট কৰি সোনকালে চাবলৈ পাব আপোনালোকে।
চাৰিআলি পাৰ হৈ আহিলোঁ। চিনাতলি চাৰিআলিয়ে হ'ব চাগে। চলা স্কুটিখনে এতিয়াই মোক ঠকিছিলে ভাই চব। ক'ত মোবাইল চাই চাই আহিছে, মই ব্ৰেক মাৰিছোঁ দেখিছে। আল্টিমেট প্লেচ গাইজ, আল্টিমেট প্লেচ। ইমান ধুনীয়া এটা প্লেচ বুলি মই একদম ভবা নাছিলোঁ। চ' মানে কি ক'ম, আহি মেলি মজা লাগিছে গাইজ, বহুত বেছি মজা লাগিছে। চ' বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ ইয়াতে আহি মেলি, আৰু এদিন আহিম ধুনীয়াকৈ ইয়াতে ব্লগ শ্বুট কৰিম। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল নটিফিকেশ্যনটো অল কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ অতি সোনকালে পাই থাকে। চ' লগ পাইছোঁ আহিবলগীয়া নতুন এটা ভিডিঅ'ত। ত' আজিলৈ বাই বাই গাইজ।